নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ এটা লং ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত দেখাম কিছুমান হ্যান্ডমেড জুৱেলাৰী দেখাম আৰু সেইখিনি আপোনালোকে কাস্টমাইজ কৰিব পাৰে নহবা অলপমান ষ্টক আছে বিহুৰ কাৰণে তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। যদি ভাল লাগে মই ডেসক্ৰিপচনত মোৰ ফোন নাম্বাৰটো দি থম, তাতে আপোনালোকে কন্টেক্ট কৰিব পাৰিব। যেহেতু এইখিনি বিক্ৰীৰ বাবে দেখুওৱা হ'ব সেইটো কাৰণে আগতে কৈ লৈছো। আৰু ভিডিঅ'টো যদি বেছিকৈ ভাল লাগে তেতিয়াহলে বা জুৱেলাৰীখিনি যদি বেছিকৈ ভাল লাগে তেতিয়াহলে বেলেগলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকক কাস্টমাইজ লাগে যে বনাই দিব লাগে তেতিয়াহলেও কন্টেক্ট কৰিব পাৰিব। আৰু এইখিনিতে কৈ থওঁ যে বহু ল'ৰা ছোৱালীয়ে এতিয়া নিজৰ পঢ়িবৰ কাৰণে যি মাষ্টাৰ ডিগ্ৰী কৰি আছে, বিশেষকৈ ডিগ্ৰী লৈকেতো ঘৰৰ পৰাই পঢ়ায়, কিন্তু মাষ্টাৰ ডিগ্ৰী কৰি থাকোতে অকমান অসুবিধা হয়। ঘৰৰ পৰা বিচাৰিবলৈ সিহঁত ডাঙৰ হয়, ঘৰৰ পৰা বিচাৰিবলৈ বেয়া লাগে বা বিভিন্ন কাৰণত নিজেই নিজৰ হাত খৰচৰ কাৰণে এনেকুৱাবোৰ কাম কৰে। ইয়াত আকৌ মানে তাই আমুকহে কৰে তামুকহে কৰে সেইটো নহয়, যে পঢ়াৰ লগতে এইখিনি কাম কৰে, নিজৰ হাত খৰচৰ কাৰণে কৰে। ভিডিঅ'টোত ক্লিয়াৰ কৰি দিলো। মোক কমেন্ট বাৰু নকৰে কোনেও তেনেকুৱা বেয়াকৈ, কিন্তু মই অকমানকে শুনিছিলো যে এইখিনিহে কৰি আছে নেকি। সেইটো কথা নহয়, মানুহে যিখিনি ভাল লগা কাম সেইখিনি কৰি যাব লাগে। আৰু এই জুৱেলাৰীখিনি বনাইছে মোৰ লগৰ এগৰাকীয়ে। কেতিয়াবা বাৰু তাইকো দেখাম ভিডিঅ'ত, কিন্তু ভিডিঅ'ত নাই ওলোৱা, সেইকাৰণে মই ভাবিলো আপোনালোককে কৈ দিওঁ। এইখিনি কাস্টমাইজ কৰিব পাৰিব, এটা ৰিজনেবল প্ৰাইজত দিয়া হ'ব। ফিনিচিং বহুত ধুনীয়া হয় আৰু ইয়াতে মানে আপোনালোকে যেনেকুৱা ধৰণৰ ভাল লাগে তেনেকুৱা ধৰণে বনাই দিয়া হ'ব। ইয়াত কেইবাটাও পিয়ৰ পাটৰ বনোৱা আছে, মুগাৰো বনোৱা হয় আৰু বেলেগ ধৰণৰ বেলেগ কাপোৰৰ লগত মিলাকেও ধুনীয়াকে বনোৱা হয়। বহুতে ভাল পায় যে কাপোৰযোৰৰ লগত গহনা পিন্ধি, বহুত মানে আমাৰ মহিলাখিনিয়ে ভালে পায় যে কাপোৰযোৰৰ লগত গহনাটো মিলি থাকিলে তাৰ লুকছটো এটা বেলেগ হয়। গতিকে ভাল লাগে আৰু দেখিবলৈ, সেইটো কাৰণে তেনেকুৱা ধৰণে বনোৱা হয়। ইয়াতে ইয়াৰৰিংছ বেলেগকে বনোৱা হয় বা সেটো বনোৱা হয় আৰু ব্ৰুচ পিংও বনোৱা হয়। মই যেকেইটা ষ্টকত আছিলে সেইকেইটাকে আপোনালোকক ভিডিঅ' আকাৰে দি দিছো। তেতিয়াহলে বলকচোন চাওঁ কেনেকুৱানো লাগিছে। এইডাল হ'ল জোনবিৰি ডিজাইনত এডাল গহনা আৰু ইয়াৰ কাম গামোচাৰে কৰা হৈছে। মুগা ৰঙৰ যিখন গামোচা সেই গামোচাত কৰা হৈছে আৰু ওপৰতো মুগাৰ টচ মুগাত দিয়া হৈছে। ইয়াতে ধুনীয়াকে টাৰ্চেল লগাই দিয়া আছে আৰু পিন্ধিলে এযোৰ বৰ বেছি ধুনীয়া লাগিব। এইডালৰ নিচিনা বহুত অৰ্ডাৰ আহে আৰু মানে আনকমন হয় যে, সেইটো কাৰণে ভাল লাগে। জোনবিৰিটো কমন হয়, কিন্তু তাত লগাই দিয়া যিখন কাপোৰ বা যিটো ডিজাইন, ফুলিযোৰৰ ডিজাইনটো অকমান বেলেগ, গতিকে বৰ ধুনীয়া হয়। এইডালো আপোনালোকে বিহুৰ কাৰণে ল'ব পাৰিব। কেনেকুৱা লাগিছে সেইটো জনাব, নল'লেও কেনেকুৱা লাগিছে জনাব। আৰু এইটো হ'ল গামোচাৰে বনোৱা অন্য এডাল গহনা। এইডাল আকৌ অকমান বেলেগ ডিজাইনত বনোৱা আছে। এইডাল গুটিবোৰ দেখিছেনে, যিবোৰ গাঠিছে যে সেইবোৰ মেৰুন কালাৰ আছিলে। এইডাল আকৌ পাটৰ মানে গল্ডেন, যিটো দেখিছে যে গল্ডেন এণ্ড হোৱাইটত, এইডাল বৰ মৰম লাগে, নেকলেছ টাইপত লাগে এইডাল। আৰু ইয়াৰে ফুলি দুটা সৰু সৰু কিউট অকণি। আৰু এইডাল হ'ল পাটৰ কাপোৰত, এইটো কালাৰৰ পাটৰ কাপোৰ কাৰোবাৰ আছে যদি অৰ্ডাৰ কৰিব পাৰিব দেই। বহুত বেছি ধুনীয়া লাগিছে, জোনৰ ছেটত বনোৱা আছে আৰু বাকী ফুলিযোৰ অকমানিকে বনোৱা আছে, হোৱাইট দিয়া আছে। আৰু এইকেইটা হ'ল ব্ৰুচ পিং কেইটা যে ইমান বেছি ধুনীয়া লাগিছে নহয়। গাৰ্লছ আৰু বয় মানে মেল এণ্ড ফিমেল চবেই ইউজ কৰিব পাৰিব, মেলেও ইউজ কৰিব পাৰিব এইকেইটা। আৰু বাকীখিনিটোত বাৰু ছোৱালীখিনিয়েতো মাৰেই, ছোৱালী বুলি নহয় আৰু সকলোৱে ব্ৰুচ পিং মাৰে, তো গোটেইকেইটাই ভাল লাগিছে। ফিনিচিংবোৰ ধুনীয়া দেই। আৰু এইবোৰ সদায় আমি ইউজ কৰি থকা বস্তু নহয় যে, এইবোৰ বহুত দিন যায় এনেও। আৰু ইয়াতে কোনো মামৰ আহিবলৈ বা কিবা আহিবলৈ বস্তু নাই ন, ভালকৈ থ'লে এইবোৰ বহুত দিন যাব মানে। এইটো যে ইমান ধুনীয়া লাগিছে, ঢোলটোৰ নিচিনা লাগিছে একেবাৰে। এইটো যিটো দেখাইছোঁ এইটো পাৰ্ল দিয়া কাপোৰৰ লগত পিন্ধিলেও বৰ ধুনীয়া লাগিব। কালাৰটো ইমান ধুনীয়া। আৰু এটা আছিলে এইটোও ভাল লাগিছে বহুত বেছি। এইবোৰ বনোৱা ভিডিঅ' যদি লাগে তেতিয়াহ'লে কমেণ্ট কৰিব।
কেতিয়াবা বনোৱা ভিডিঅ' দেখাম বাৰু এইবোৰৰ। আৰু কেইযোৰমান এক্সট্ৰা ইয়েৰিংছ আছিলে। আজি মানে অকল ষ্টক থকাবোৰহে দেখুওৱা হৈছে। আমাৰ যেতিয়া এক্সিবিশ্যন পাতে, এক্সিবিশ্যনত এই সৰু সৰু বস্তুবোৰ খুব চেল হয়। ইয়াতে সকলোৱে লয় এইখিনি বস্তু আৰু ল'ব পৰা দামৰ হয়, সেইটো কাৰণে বেছি ভাল। আৰু এযোৰ পিংকত বৰ ধুনীয়া লাগিছে, পাটৰ কাপোৰ সেইযোৰ পিংকযোৰ। আৰু এযোৰ আছে, এইযোৰ কিজানি AC কটনৰ পৰা বনোৱা আছিলে। মানে যিবোৰ কাপোৰৰ লগত মিলাকে অৰ্ডাৰ কৰে, যে এযোৰ কাপোৰ কিনাৰ পিছত তাৰ পটিটো হ'লেও থাকি যায় নহয় অকণমান চিলাওঁতে, দৰ্জীক ক'ব লাগে, টেইলৰক কৈ থ'ব লাগে যে চিলাওঁতে যদি কাপোৰ থাকে সেইখন ভালদৰে থৈ দিবলৈ। আৰু ওচৰৰ পাজৰৰ হ'লে এনেকৈ দিব পাৰে কাষ্টমাইজ কৰিবৰ কাৰণে, বা কৈ দিলেও যে এইটো কালাৰত লাগিব, এনেকুৱা লাগিব, কাষ্টমাইজ কৰিব পাৰে।